Hello friends, this is Nitrile. तो guys কেনে আছে আপোনালোক আশা কৰিছো সকলোৱে ভালে আছে তো পুনৰ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ সব পুনৰ আহিলো guys তো আজি ভিডিঅ'তে কি হ'ব আপোনালোকে গমে পাইছে অলৰেডি থাম্বনেল চাই সো মই আজি আনবক্সিং কৰিম guys আনবক্সিং guys সব মোৰ পিছালে কি আছে দেখছেনে এইটো 6টা মান আইটেম মই অৰ্ডাৰ দিছো এই কাৰণে মানে শনিবাৰ আৰু দেওবাৰে আহা কথা আছিল আৰু জানাই শনিবাৰ দেওবাৰে কি বিশেষকৈ গুৱাহাটীত লকডাউন এই কাৰণে আৰু অলপ লেট হৈ গ'ল সোমবাৰে আহিছে মাল আৰু মঙ্গলবাৰে আহা নাই বুধবাৰে আহিছিলে লকডাউনৰ কাৰণে সালা বস্তুটো এতিয়া আহা নাছিলে এতিয়া জাষ্ট আহিলো মনটো অলপ ভাল লাগি আছে ইমান দিন হৈ গ'ল ভিডিঅ' বনোৱা নাই চ' আজি আহিলো ফাইনেলি কাৰণ মোৰ একো বস্তু নাছিলে সেইটো বনাবৰ কাৰণে চ' আজি আহি গ'ল ফাইনেলি মোৰ মনটো বহুত ভাল লাগি আছে তো ব্লগ আনবক্সিং কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক অলপ অসুবিধা হৈছে আনবক্সিং কৰোঁতে তো থৈ ল'ব লাগিব মোবাইলটো অলপ এইবিলাক বস্তু কালাৰ আছে বেজি আছে আৰু কিছুমান বস্তু মই চাবৰ কাৰণে মানে কোনো বিলিভ নাই ন এটা নিজে মই ওলাই চাইছিলোঁ এইটো কি যদি মামৰে চামৰে ধৰা হয় তো বেয়া লাগিব মই সেইকাৰণে খুলি চাইছিলোঁ আৰু বাকীবোৰ খোলা নাই গাইছ পুৰা নতুন আছে চৰি গাইছ কেচিটোৱে আনিব পাহৰি গৈছিলোঁ এটা কেচিটো আনিলোঁ কেচিটো ওলালোঁ এতিয়া ফাইনেলি আনবক্সিং কৰিম এইটো আছে কি এইটো হ'ল কালাৰ ইন জুপাৰ ব্লেক এইটো মই মানে জুপাৰ ব্লেক মই কেতিয়াও ইউজ কৰি পোৱা নাছিলোঁ আজি ইউজ কৰিলোঁ গাইছ চাওঁ মানে ইউজ কৰা নাই বৰ্তমান ইউজ কৰি চাওঁ কেনেকুৱা কি কালাৰ হয় তো বনালে গম পাম এইটো আৰু এতিয়া আনবক্সিং কৰোঁ আৰু এইটো গাইছ জুপাৰ ব্লেক পেকিংটো কিন্তু চালিয়া দিয়ে যে পেকিংটো এইটো কালাৰটো চাওঁ কালাৰটো ওলাই কিনে কি অৱস্থা বাকী পেকিং কিন্তু ধুনীয়া দিছে পেকিং বঢ়িয়া লাগিছে মোক পেকিংটো পুৰা ছেফটি আছে আৰু কোনো ক্ষতি নহ'ব চালিয়াকৈ পেকিং দিছে আৰু এইবিলাক সৰু সুৰা ফুটাই থাকিব ভাল লাগে মই সৰুতে বম ফুটাইছিলোঁ আপোনালোকে এইবিলাক ফুটাই ভাল পায়নে কমেণ্টত জনাব মোক আৰু গাইছ এইটো চাওক মোৰ ব্লেকিং চুপাৰ ব্লেক মই ইটাৰনেল আৰু ইনটেন্স ইউজ কৰোঁ আৰু ডাইনামিক ইউজ কৰিছোঁ বাট এইটো কৰা নাছিলোঁ এবাৰ ফাইনেলি মই এইটো কৰিম কেনেকুৱা হয় কালাৰটো চাম যদি ভাল লাগে মই এইটো ইউজ কৰি থাকিম চ' আৰু বাকীবিলাক আৰু আছে বহুত গাইছ কি ক'ম আৰু এইটো কালাৰ হয় গাইছ এইটো দেখিছেনে পেকিং ইমান ডাঙৰ কিন্তু বস্তুটো হ'ল ইমান সৰু আৰু গাইছ এইবিলাক মই চব ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চাই লওক তাতে চেক কৰি লওক প্ৰাইচবিলাক কিমান আৰু ইয়াতো কৈ আছোঁ মই আপোনাক প্ৰাইচটো এইটো লৈছিলে 12,000 বোলে 1200 1200 এইটো 1200 মানে 1200 লৈছিলে মানে এইটো হৈছে কি তোমাৰ 1,150 টকা আৰু বাকী ডেলিভাৰী চাৰ্জ লৈছে ত' এইবিলাক মিলাই কিনে 1200 টকা পৰিল এইটো জুপাৰ ব্লেকটো এতিয়া ইয়াতো লিংক আছে গাইছ এইবোৰ আনবক্সিং কৰোঁ বৈদ্য গৰম লাগছে গাইছ গৰম কেনে দি আছে গৰমটো বৈদ্য গৰম দি আছে কেনেকুৱা হ'ব এনেকুৱা হ'লে এইটো গাইছ এইটো দেখিছে এইটো ব্লু ইংক মোৰ মনটো আজি বহুত ভাল লাগি আছে মই ফাইনেলি কালাৰিং এইটো বনাব পাৰিম ইমান দিনে কালাৰ নাছিলে এইবিলাক ব্লু কালাৰ আৰু আছে মোৰ কালাৰ ৰ'ব গাইছ এইটো ব্লু কালাৰটো লৈছিলে তোমাৰ এইটো ডাইনামিক হয় এইটো অলপ কম দামৰ হয় প্ৰাইচটো চাওঁ ইউজ কৰি কেনেকুৱা হয় যদি ভাল লাগে নিশ্চয় ইউজ কৰি থাকিম আৰু যদি বেয়া লাগে তো বেলেগ এক্সচেঞ্জ কৰিব লাগিব এইটো লৈছিলে তোমাৰ 700 এইটো অৰেঞ্জ গাইছ অৰেঞ্জ এইটো ডাইনামিকৰে হয় এইটো ডাইনামিক
চাও কালাৰবিলাক ইউজ কৰি চাও কেনে হয় যদি ভাল লাগে আৰু ইউজ কৰি থাকিব লাগিব এইবিলাকে আৰু গাইছ এইটো নিডল হয় নিডল এইটো মানে মই এইটো অৰ্ডাৰ দিছিলোঁ বাট এইটো খুলিছোঁ মই আগতে আপোনালোক চ' গাইছ মানে এইটো গাইছ এইটো 5RL নিডল হয় মই আগতে চাইছোঁ এইটো বহুত ভাল কোৱালিটিৰ হয় চ' আৰু বাকীবিলাক আনবক্সিং কৰোঁ বহুত আছে গাইছ এইটো তোমাৰ হেণ্ড গ্লভছ হয় হেণ্ড গ্লভছ হাতত পিন্ধিবৰ কাৰণে চেফটি কালাৰ চালাৰ হাতত নালাগে লেতেৰা নালাগে সেইকাৰণে মই এইটো আনিছোঁ গ্লভছৰ বহুত দৰকাৰী হয় গ্লভছটো লাগে দেখিছেনে গাইছ ষ্টেটৰ কিমান বজাৰ লাগে মানুহে প্ৰাইচ বেছি বুলি কিমান প্ৰাইচ বেছি কিয় কয় কিয় লয় এনেকুৱা কিন্তু বাট দেখিছেনে গাইছ ষ্টেটৰ এটা কালাৰৰ দাম এইটো যদি কালাৰৰ দাম 1200-1500 হয় ইয়াতকৈ ভাল কালাৰ আছে মই কম দামী আনিছোঁ কাৰণ মোৰ হাতত ইমান পইচা নাই ত' এইবিলাক অলপ কম দামী প্ৰায় উঠিব লাগিব আৰু লাহে লাহে কৰি কি ক'বা আৰু এইটো হ'ল হেণ্ড গ্লভছ গাইছ হেণ্ড গ্লভছ দেখিছে আপোনালোকে হেণ্ড গ্লভছ ব্লেক কালাৰ চ' এইটো ইফালটো ফুটা কৰিব লাগিব ফুটা কৰি কিনে এটা পিচ ওলাই থাকিব আৰু ইয়াতে 100 পিচ আছে গাইছ 100 পিচ দুই সাইডত 100 পিচ আছে চ' এইটো ওলাও মই এতিয়া এনেকুৱা কৰি ওলাও এইটো গাইছ এইটো কি সাইজৰ আছিলে এইটো এম সাইজৰ আছিলে গাইছ চাওঁ এম সাইজটো হয় না নহয় যদি এম সাইজটো নহয় মই এইটো ৰিটাৰ্ণ কৰিম আৰু এক্সেল এইবিলাক ট্ৰাই কৰিম যদি হয় আৰু দৰকাৰ নাই তোমাৰ এইটো নিডল হয় গাইছ নিডল এইটো আনবক্সিং কৰোঁ এতিয়া এইটোৱে আহিছে এইটো কোম্পানীৰে মাল হয় এইটো কোনটো আছিলে এইটো এটা কোম্পানীৰে মাল হয় দেখিছে ইয়াতে আছে তোমাৰ ছেটিঙৰ আৰু ইয়াতে 9RL আছে আৰু 7RS আছে ইয়াতে লিখাই আছে সব গাইছ ইয়াতে 9RL আৰু 7RS এইটো হ'ল তোমাৰ 9RLটো হ'ল মোটা লাইনিং আৰু মোৰ লগতো 3RL এইটো আছে আৰু 5RLটো আছে তো ইয়াতকৈ মোক মোটা লাইনিং লাগিলে ইয়াতে এইটোৰ লগত বনাব পাৰিম আৰু 7RSটো হ'ল ৰাউণ্ড এইটো ৰাউণ্ড শেডাৰ এইটো পুৰা ধুনীয়াকৈ শেডিং হ'ব সেইকাৰণে এইটো লৈ আনিছিলোঁ এইটো খতম হৈছিলে মোৰ লগত সব গাইছ ডিফাৰেঞ্চটো চাব পাৰে আপোনালোকে এইটো হ'ল অলপ মোটা আছে বিবিটো ভালদৰে ফ'কাছ নহয় এইটো আৰু এইটো হ'ল সৰু অলপ পাতলা লাইনিং ইয়াতকৈ পাতলা লাইনিং আছে স্পেলিংবিলাকৰ কাৰণে ভাল আৰু এইবিলাক মোটা লাইনিং হ'ব তো মই এইখিনিয়ে গাইছ এইখিনিত মোৰ কমচে কম 5000 মানৰ বজাৰ আছে সকলো মই নিজৰ টেটু বনাই মই এইবিলাক পইচা জমা কৰি লৈছিলোঁ আৰু লকডাউনততো গাইছ জানে আৰু একো বস্তু অৰ্ডাৰ দিব পৰা নাছিলোঁ ফাইনেলি আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ বস্তু ল'ম চ' আজি ফাইনেলি আহি গ'ল তো আৰু মোৰ ভিডিঅ' আহি থাকিব গাইছ তো গাইছ আনবক্সিং চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আৰু দেখিছে আপোনালোকে গাইছ কালাৰ এটা কালাৰৰ দাম কিমান দাম আছে 1000ৰ ওপৰত আছে আৰু কিছুমান ফ্ৰেণ্ডছ আহি কিনে কয় ইমান দাম কিয় লোৱা ইমান প্ৰাইচ কিয় চ' ফ্ৰেণ্ডছ চাই লোৱা এটা ইংকৰ দাম কিমান আৰু প্লাছ নিডেলটো আছে মোৰ কষ্টটো আছে এইবিলাক আহি পৰে আৰু ফ্ৰেণ্ডছ প্লিজ এনেকুৱা নক'বা প্ৰাইচ কিয় ইমান লোৱা তোমাক টেটু বনাব হ'লে তুমি আহি যোৱা মই তোমাক জোৰ কৰি নামাতো লাগিলে বেলেগৰ তাত যোৱা কালি পৰহি ভিডিঅ'টো আৰু আহি যাব টেটুৰ ভিডিঅ' চ' যদি নতুন আছা মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বেল আইকনটো টিপি দিয়ক তো নতুন ভিডিঅ'বিলাক আপোনাৰ তাত প্ৰথম আহি যাব চ' গাইছ এইখিনিয়ে তো আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈ বাই বাই গাইছ